হাই ফ্ৰেণ্ডছ, মই স্বপ্নালী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি আকৌ ভ্লগটো আৰম্ভ কৰিছোঁ। ইমান দিনে ভ্লগ দিব নোৱাৰা কাৰণটো আছিলে মোৰ ল'ৰাৰ গা বহুত বেয়া হৈ আছিলে, সেইকাৰণে মই ভ্লগ দিব পৰা নাছিলোঁ। আৰু এতিয়া অকণমান ভাল পাইছে বাৰু সি। মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মই হাজবেণ্ডৰ ঘৰত আছিলোঁ, কিন্তু ল'ৰাৰ গা বেয়া হোৱাৰ কাৰণে মই আকৌ ইয়ালৈ গুচি আহিবলগীয়া হ'ল। আৰু এতিয়া ইয়াতে আছোঁ। ইয়াৰ পৰাই তাক মই মেডিকেলো নিবলগীয়া হ'ল। তাৰ জ্বৰ, চৰ্দি, কাহ এয়া তিনিটাই হ'ল, কিন্তু বহুত কষ্ট পালে সি। এতিয়া জ্বৰ আৰু কাহটো ভাল হৈছে, চৰ্দিটো আছে বাৰু ভালকৈ ভাল হোৱা নাই। আৰু বিহু যিহেতু পালেহি, বতৰ বহুত বেয়া। আপোনালোকৰ ফালে কেনেকুৱা মোক কমেণ্ট কৰি জনাব। আমাৰ ইয়াততো বহুতেই বেয়া বতৰ। হাজবেণ্ডৰ ঘৰলৈ যাম চাগে আজি, বিহু যিহেতু নিজৰ ঘৰখনতে থাকিব লাগিব, সেইকাৰণে আজি চাগে মই যামগৈ। আৰু তেওঁ আহিলে, তেওঁ ঘৰতে আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো চাই কেনে পালে। এতিয়া ৰাতিপুৱা 10টা বাজিছে, বহুত বৰষুণ দিলে আৰু মই গা পা ধুই মেলি আহিলোঁ। আৰু এতিয়া কিবা এটা খাই লওঁ আৰু আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই যাম। গতিকে চাই যাব ভিডিঅ'টো। আৰু বিহু বুলি মাজত মাত্ৰ এটা দিনহে বাকী আছে। আজি যিহেতু উৰুকা, আপোনালোকে বিহু বজাৰ কৰিলে নে নাই বাৰু কমেণ্ট কৰিব। মই বাৰু বিহু বজাৰ কৰিলোঁ, চবলৈকে লোৱা হৈ গ'ল আৰু নিজলৈও ল'লোঁ। কি ল'লোঁ মই আপোনালোকক ভিডিঅ'ৰ শেষলৈ দেখুৱাম। এয়া এতিয়া বিহুৰ কাৰণে পৰ্দা চৰ্দা ধুই পেলাই এয়া গোটেই পৰ্দা লগাই আছে। এয়াও গোটেই চিজিল কৰি আছে। এয়া আনফালে আমাৰ ল'ৰা, যোৱাকালি তাক দেউতাকে এইটো আনি দিছে, হাতী আৰু হৰিণ এটাও আনি দিছিলে। সি এইটো লৈ পূৰা ব্যস্ত হৈ আছে। এয়া চৰ্দি ভালকৈ ভাল হোৱাই নাই, পানী ওলাই আছে। আনফালে এয়া খুৰীয়ে চাদৰৰ দহি বটি আছে। এয়া চাদৰৰ দহি বটি আছে, বিহুৰ কাৰণে কাৰোবাক লাগে অৰ্ডাৰ পাইছিলে। আৰু এয়া কাপোৰো চিলাই মেচিনত। এতিয়া মই ল'ৰাক অলপ এয়া ৰাস্তালৈ উলিয়াই আনিছোঁ। ঘৰত থাকি সি বহুত আমনি পাইছে, আমনি কৰি আছে, সেইকাৰণে তাক মই ৰাস্তালৈ এনেই অকণমান উলিয়াই আনিছোঁ। এয়া মোক মোবাইল ধৰিবলৈ লাগে। মই ল'ৰাক ৰাস্তাৰ পৰা আনি মেলি চাহ একাপ খাই ল'লোঁ। আৰু এতিয়া ভাবিছোঁ মই আপোনালোকক কিবা এটা দেখুৱাওঁ। অনলাইনৰ পৰা কুৰ্তা লৈছিলোঁ, কুৰ্তা কেইটামান দেখুৱাওঁ বুলি ভাবিছোঁ। এক নম্বৰতে হৈছে এই কুৰ্তাটো মাজেদিনি ফলা নাছিলে। আৰু মোৰ যিবিলাক কুৰ্তা ভাল লাগে বা মোৰ কিবা ড্ৰেছ ভাল লাগিলে সেইখিনি ফিটিং কৰাবৰ কাৰণে অসুবিধা হয়। তেনেকুৱা মানে মোৰ মই ফিটিং কৰাবৰ কাৰণে মই বিচাৰোঁ, কিন্তু মই ফিটিং কৰাখিনি মানে মোৰ ডিজাইন মতে মই পোৱা নাছিলোঁ। আৰু মই ভাবিলোঁ মনতে যে মই এনেকুৱাকৈ লওঁ। আৰু মই নিজে যিহেতু মই মেচিনৰ কাম কৰোঁৱেই, সেইকাৰণে মই এনেকৈ এইটো কুৰ্তা ল'লোঁ। কুৰ্তাটো লৈ পেলাই মই মাজেদিনীয়া চেইন লগাই ল'লোঁ। আৰু চেইনখিনিও মই অনলাইনতে অৰ্ডাৰ দিছিলোঁ। এক ডৰ্জন নহয় বাৰু, এক ডৰ্জনকৈ বেছি 20ডাল চেইন আছিলে, 250 টকা লৈছিলে। চেইনখিনি আনি পেলাই মই কুৰ্তা কেইটামানো আনি পেলাই মই মাজেদিনী এনেকৈ ফিটিং কৰাই থকা মাতৃসকলৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে মই ভাবিলোঁ মই আপোনালোককো দেখুৱাওঁ। আপোনালোকেও যদি লগাব বিচাৰে এনেদৰে লগাব পাৰিব। এইটো এক নম্বৰটো হৈছে এইটো এটা হোৱাইট কালাৰ কুৰ্তা হয়, বহুত ভাল লাগে মোৰ কুৰ্তাটো। এইটো বাৰ কুৰ্তা আছিলে, তাইলৈ সৰু হ'ল কাৰণে মই মোৰ জোখত চিলাই ল'লোঁ। আৰু মই মাজেদিনি ফালি পেলাই ইয়াত চেইন লগাই ল'লোঁ, ৰেড কালাৰৰ চেইন লগাই লৈছোঁ। এইটো 2 নম্বৰটো এযোৰ মই এতিয়া দেখুৱাম আপোনালোকক কুৰ্তা ছেট। এইযোৰ মই অনলাইনৰ পৰাই লৈছিলোঁ, মিছ'ৰ পৰা। এইটো পেণ্ট হয়, এইটো পেণ্ট। আৰু এইটো টপটো, এইটো মই মিছ'ৰ পৰাই লৈছিলোঁ। মই অনলাইন শ্বপিং ক'লে মই মিছ'ৰ পৰাই লওঁ, আপোনালোকে জানেই, মই আগৰ ভিডিঅ'টোত কৈছোঁ এইটো কথা। এইটোতো মই গ্ৰীণ কালাৰ এডাল চেইন লগাই ল'লোঁ। এইটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব আপোনালোকে। 4 নম্বৰতে হৈছে এইযোৰ কুৰ্তা ছেট হয়। ইমান ভাল লাগিছিলে মোৰ এই কুৰ্তা ছেটযোৰ, মোৰ বহুত ভাল লাগিল কাৰণে ল'লোঁ। আৰু মই বহুত সস্তাতে পাইছোঁ দুপাট্টা সতি। এইযোৰো মাজেদিনি ফলা নাছিলে। এইটো মই তেনেকৈ ৰেড কালাৰৰ এডাল চেইন লগাই লৈছোঁ।
মই চেইনখিনি কেনেকৈ লগাওঁ মই আপোনালোকক আগৰ ভিডিঅ'ত বাৰু দেখুৱাম বেলেগ এটা ভিডিঅ' কৰি কেনেকৈ মই চেইন লগাওঁ আপোনালোকেও তেতিয়া লগাব পাৰিব এইটো এখন দুপাটা হোৱাইট কালাৰৰ আৰু এইটো পেণ্টটো বহুত ভাল লাগিছিলে মোৰ সেইকাৰণে ল'লোঁ মই 499ত লৈছিলোঁ এইযোৰ আৰু মতে দেখুৱাওঁ এইযোৰ বিহু বুলি মোক হাজবেণ্ডে মই গম নোপোৱাকৈ আনি দিছিলে তেওঁৰ চইজতে এইখন দুপাট্টাখন আৰু এইটো হৈছে পেণ্টটো বহুত ভাল লাগিছে আৰু এইটো হৈছে ওপৰৰ টপটো এইটো মাজনী কোনো ধৰণৰ তেনেকুৱা ফালিব পৰা চিষ্টেম নাছিলে মই নিজে চেইন লগাই লৈছোঁ ইয়াতো মই তেনেকৈ পিংক কালাৰৰ এডাল চেইন লগাই লৈছোঁ তাৰ কুৰ্তা আছে এইটো মোৰ এতিয়া লোৱা কুৰ্তা নহয় এইটো মই বিয়া হোৱাৰ পিছতে লৈছিলোঁ বাকীখিনিহে বাৰু মই এতিয়া লোৱা এইটো আগৰে কুৰ্তা হয় এইটোতো মই তেনেকৈ নিজে চেইনডাল লগাই লৈছিলোঁ পিংক কালাৰৰ এটা ডিজাইন হৈ গৈছিলে এইটো তেনেকৈ গোটেই কুৰ্তাটোতে প্ৰিণ্ট কৰা আছিলে এইটোতো মই তেনেকৈ নিজে আছিলে বাৰু সেইখিনি মই এতিয়া নেদেখুৱাওঁ আৰু যদি লগাব বিচাৰে এনেকৈ নিজে লগাব পাৰে হাতেৰেও লগাব পাৰে মই চেইনখিনি কিন্তু মই মেচিনত ব্যৱহাৰ কৰা নাই মই মাত্ৰ পিছফালে পিছত যেতিয়া কাপোৰ দিওঁ পিছফালে ইয়াত মই চেইনডাল গপচ হ'বৰ কাৰণে পিছফালে যে এই কাপোৰ টুকুৰা যে দেখিছে এই কাপোৰ টুকুৰা দিওঁতেহে মই মেচিনত চিলাওঁ এইডাল চেইনডাল কিন্তু মই প্ৰথমে হাতেৰে মই নিজে কেঁচিয়ে কাটি পেলাই তাৰপাছত মই হাতেৰে ধুনীয়াকৈ চিলাই লওঁ তাৰপাছতহে মই যেতিয়া এই কাপোৰটো লগাওঁতে তেতিয়াহে মই মেচিনত চিলাওঁ নহ'লে মেচিনত চিলালে মানে টানি দিব পৰা নিচিনা কিবা এটা মানে বেয়া লাগে দেখি যিহেতু মেচিনত নোসোমাই চেইনডাল হাতেৰে মই প্ৰথমতে ধুনীয়াকৈ টানি চিলাই লওঁ তাৰপাছতহে মই তলৰ কাপোৰটো লগাওঁতে মেচিনত চিলাওঁ কেনেকুৱা লাগিলে জনাব মোৰ চেট এই হাজবেণ্ডে আনি দিয়া কুৰ্তা চেটযোৰ অনলাইনৰ নহয় এইযোৰ মোক দোকানৰ পৰা আনি দিছিলে তেওঁ বাকীখিনিহে মই অনলাইনৰ পৰা অনা সেইখিনি মই তেনেকৈ ভাবি পেলাই আনিলোঁ মোৰ ভাল লগা কিযোৰ আনি পেলাই মই তেনেকৈ নিজে চেইনখিনি লগাই ল'লোঁ আৰু আপোনালোকৰো সুবিধা হ'ব যদি লগাব বিচাৰে লগাব পাৰিব সেইকাৰণে মই আপোনালোককো দেখুৱালোঁ বিশেষকৈ ফিডিং কৰাই থকা মাতৃসকলৰ বাবে হাই ফ্ৰেণ্ডছ মোৰ কুৰ্তাখিনি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু মই ল'ৰাক খুৱাই দিলোঁ এতিয়া আবেলি হ'বই হ'ল ময়ো ভাত পানী খাই মেলি এতিয়া আগফালে অকণমান বহি আছোঁ আৰু মোৰ আজি ঘৰলৈ যোৱা নহ'ব বতৰ যিহেতু বহুত বেয়া কৰি আহিছে আৰু ল'ৰাৰো গাটো ভাল নহয় সেইকাৰণে মই কালিলৈহে যাম ঘৰলৈ আৰু এতিয়া মই যিহেতু আগফালে বহিয়ে আছোঁ মই ভাবিছোঁ আপোনালোকক আমাৰ ঘৰৰ ফুলখিনি অকণমান দেখুৱাওঁ মোৰ সিখন ঘৰৰ ফুলখিনিতো আপোনালোকে দেখিছে এতিয়া মোৰ মাৰ ঘৰৰ ফুলখিনি আপোনালোকক দেখুৱাওঁ এয়া ফুলখিনি এয়া নাম নাজানো মই মাত্ৰ দেখুৱাইহে কৈছোঁ ইয়াত দুপাহ ফুলিছে এইটো ডালিয়া আছিলে আৰু এয়া এনেকৈ টাব কিনি লগাই দিছে এইটো এটা বাল্টিঙত থৈছে এইটো ডালিয়া হয় আৰু আনফালে এইটো ডালিয়াই হয় এয়া ফুলপাহ ভালকৈ ফুলিয়ে আছে আৰু এই ফুলটো আমাৰ ঘৰৰ পৰাই আনিছিলে সচটো আমাৰ সেইখন ঘৰত আছিলে এয়া কেনেকুৱা লাগিলে জনাব এয়া আমাৰ ল'ৰা উঠি গ'ল শুন কি হ'ল উঠিলা মোৰ পুতলাটো ল'ম নাইকা দিবা নাইকা মই ল'ম সেয়া মই ল'ৰা কাপোৰ কানি পিন্ধাই দিলোঁ এতিয়া অকণমান তাত এনেই ৰাস্তাৰ পৰা ফুৰাই আনোগৈ সি আবেলি খোৱাৰ পৰা উঠাৰ পাছত তাক অলপ ৰাস্তালৈ নিলেহে তাৰ মনটো ভাল লাগে নহ'লে থুনথুনাই থাকে হাঁহ দেখিছা সেয়া এই হাঁহকেইটাতে সি চাই পূৰা ব্যস্ত হৈ আছে বহুত ভাল পায় চাই সদায় এই হাঁহকেইটা আমাৰ ঘৰৰ সন্মুখৰ মানুহ ঘৰৰ সদায় সি মানে আমাৰ ঘৰতে থাকে হাঁহকেইটা সদায় আবেলি সময়তে হওক বা ৰাতিপুৱা সময়তে হওক এইখন জেগাতেই থাকে সি চাই থাকে যে আজিও সেয়া দেখিলে বৰ ভাল পাইছে চাই এয়া আবেলি খুৰাহঁতৰ ঘৰলৈ অলপমান ল'ৰাক উলিয়াই লৈ গৈছিলোঁ কথাৰ মন মেল বহি আছিলে তাৰে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ
আমি গাঁৱৰ পৰা আহি এতিয়া এয়া পোৱালীকেইটাই খেলি আছে এইটো ইমু এয়া ইহঁতে খেলি আছে ইহঁতক চাই চাই আমাৰ এখেতে খুব ভাল পাইছে এয়া কি ইমু Bye. Bye bye. Hi đi dia. Hi. Sao mày ta khai dia? বহাই দিছে সিজু মৰম অকণ কৰি দিয়া সিজু মৰম অকণ কৰি দিয়া সিজু মৰম কৰি দিয়া সিজু মৰম এইফালে চোৱা সেইফালে চোৱা মোবাইল এখন হয় সিজুৱে গালি দিছে ইমু নিমু দাদাক মৰম কৰি দিয়া ইমু দাদাক মৰম কৰি দিয়া তেনেকে বহি লৈছে বহি ললে এতিয়া তাকে মোক মায়েকে নিবলৈ লৈছে পাত পোৱালিবোৰৰ এয়া গোটেই খেল চোতালত গোটেই পানী তেওঁ সিহঁতে ৰক্ষা নাই গাত আৰু এতিয়া সন্ধিয়া মেগী অলপমান খাই ল'লোঁ ভাইটিয়ে বনালে বহুত টেষ্টি লাগিছিলে মেগীখিনি খাই আৰু মেগীখিনি খাই হ'লে মই আপোনালোকক বিহু বজাৰখিনি দেখুৱাম মোৰ মেগী খাই হৈ গ'ল আৰু চাহ একাপো খাই ল'লোঁ সন্ধিয়াৰ আৰু এতিয়া মই ভাবিছোঁ আপোনালোকক বিহু বজাৰ কি কি কৰিলোঁ সেয়া দেখুৱাওঁ ভিডিঅ'ৰ আগত মই কৈছিলোঁৱেই মই বিহু বজাৰখিনি দেখুৱাম একেবাৰে শেষত আৰু এতিয়া ব'লক বিহু বজাৰ কি কি কৰিলোঁ সেয়া দেখুৱাওঁ এতিয়া মই প্ৰথমে ল'ৰাখিনিৰ পৰাই আৰম্ভ কৰিছোঁ এইযোৰ আমাৰ ঘৰৰ সন্মুখৰ বৌজনীয়ে দিছিলে তাক কাপোৰযোৰ বহুত মৰম লাগিছিলে পিন্ধালে আপোনালোকক হয়তো নিশ্চয় মই দেখুৱামেই আৰু 2 নম্বৰতে লৈছোঁ এইযোৰ খুৰীয়ে দিছিলে আমাৰ এইটো য়েল্লো কালাৰ স্পৰ্টিং হয় বহুত ভাল লাগিছে কাপোৰযোৰ এইটো দেখি নিশ্চয় গম পাইছে ষ্টিকাৰটো দেখি এইটো হপস্কটছৰ হয় বহুত ভাল লাগিছে কাপোৰযোৰ চুইয়ে কোমল লাগিছে আৰু এইযোৰ এইটো পেণ্টটো আৰু এইটো চাৰ্টটো আগফালে এডাল ফুল আছে আৰু লগতে এডাল ফিতাও আছে আৰু এই কাপোৰযোৰ মোৰ বায়ে দিছিলে তাক এইযোৰ হপস্কটছৰ পৰাই লোৱা হয় বহুত ভাল লাগিছিলে কাপোৰযোৰ সেইকাৰণে মই এইযোৰ কাপোৰকে অৰ্ডাৰ কৰিবলৈ কৈছিলোঁ আৰু এইযোৰ এইটো পেণ্টটো এইটো চোলাটো এইযোৰ আমাৰ ঘৰৰ কাষৰ বৌজনীয়ে দিছিলে তাক আৰু এতিয়া আমি দিয়াখিনিলৈ আহিছোঁ এইযোৰ তাক দেউতাকে আনি দিছিলে এইযোৰ আৰু 2 নম্বৰতে দেখুৱাইছোঁ এইযোৰ এই কাপোৰযোৰ তাক মই অলপ ডাঙৰ চাই আনিবলৈ কৈছিলোঁ সেইকাৰণে ডাঙৰ চাই আনিলে কাৰণ এতিয়া তাক পিন্ধাই দিলে ভালকৈ যেতিয়া গৰম পৰিব তেতিয়া সি অলপ ডাঙৰ হ'ব তেতিয়া পিন্ধাবলৈ ভাল হ'ব কাপোৰযোৰ ৱাছকোট আছে ওপৰত বহুত ভাল লাগিছে আৰু পেণ্টটো জিন্সৰ নহয় কিন্তু দেখা জিন্স লাগিছে কাপোৰটো বহুত কোমল হয় আৰু ইফালে ইলাষ্টিক আছে সি পিন্ধি আৰাম পাব তাক মই এতিয়ালৈকে জিন্সৰ পেণ্ট পিন্ধিবলৈ দিয়া নাই নহ'লে কঁকালত সি হয়তো দুখ পাবও পাৰে সেইকাৰণে তাক মই অলপ দিনলৈ জিন্সৰ পেণ্ট নিপিন্ধাওঁ যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া তাক মই জিন্সৰ পেণ্ট পিন্ধাম আৰু 2 নম্বৰতে আহিছোঁ মেখেলালৈ এয়া পাটৰ মেখেলা হয় এখন মাৰ এখন খুৰীৰ আৰু ৰিহা 2খন আনিছিলোঁ এখন মোৰ আৰু এখন বাৰ আৰু এইযোৰ ভাগিনটোলৈ আনিছিলোঁ আৰু এইটো ভাগিনলৈ হয় পেণ্টটো বাৰু আমাৰ তাতে আছে মোমায়েকৰ ওচৰত আৰু এইযোৰ চাদৰ মেখেলা এইযোৰ চাদৰ মেখেলা আৰু এইযোৰ চাদৰ মেখেলা আৰু এখন চাদৰ আৰু এইটো ফ্ৰক হয় আৰু এইটো ফ্ৰক এইটো টপ আৰু এই দুটা ফ্ৰক হয় মই কৰি থোৱা বিহু বজাৰ এয়াই আছিলে আৰু আগতেও মই লৈ থৈছিলোঁ অনলাইনৰ পৰা সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল সেইখিনি মোৰ সেইখন ঘৰত আছে গৈ পেলাই পাৰিলে বাৰু মই দেখুৱাম আৰু এইখিনি আছিলে আৰু আধাখিনি আছে সেইখিনি হাজবেণ্ডে নি থৈ দিছে ঘৰতে আৰু কেনেকুৱা পালে জনাব মোৰ বিহু বজাৰখিনি আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সদায় কোৱাৰ দৰে আজিও কৈছোঁ মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই অন্য এটি ভিডিঅ'ৰ সৈতে অহাকালিলৈ আকৌ লগ পাই আছোঁ